হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন আৰু টেষ্টি ঠাণ্ডা বতৰত বা বৰষুণৰ বতৰত খাব পৰা এটা পকৰি ৰেচিপি। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া হ'ল আমাৰ বুটৰ দালিৰ চটপটা ক্ৰিস্পি আৰু ভেৰি টেষ্টি পকৰি, আৰু তাৰ লগত আছে জলকীয়াৰ চাটনি। গতিকে আহক এই ৰেচিপিটো আমি কেনেদৰে বনাওঁ আপোনালোকক দেখুৱাওঁ। ইয়াৰ বাবে লৈছোঁ মই এবাটি বুটৰ দালি। মই এইটো পেকেটৰ দালি ব্যৱহাৰ কৰিছোঁ। ইয়াৰ বাবে লৈছোঁ এবাটি বুটৰ দালি। এতিয়া এই দালিখিনি ভালদৰে ধুই ল'ম। এইখিনি আপুনি ভালদৰে এনেদৰে মোহাৰি ধুই ল'ব, যাতে ইয়াৰ দূষিত পদাৰ্থবোৰ ওলাই যায়। আৰু এতিয়া এই দালিখিনি এটা বাটিত আমি 2-3 ঘণ্টাৰ বাবে তিয়াই ৰাখিম। এতিয়া আমি ইয়াৰ লগত খোৱা চাটনিখন বনাই লওঁ। ইয়াৰ বাবে লৈছোঁ জলকীয়া, পুদিনা আৰু নহৰু লৈছোঁ, আৰু লৈছোঁ ধনিয়া, আৰু লৈছোঁ 1 টিস্পুন নিমখ। আপুনি সোৱাদ অনুসৰি যিমান নিমখ ল'ব পাৰে। এতিয়া এইখিনি আমি ভালদৰে গ্ৰাইণ্ড কৰি লওঁ। এতিয়া ইয়াত দিম নেমু ৰস আৰু দিম অকণমান পানী, যাতে এই পেষ্টটো অকণমান পনীয়া টাইপৰ হয়। এতিয়া এইখিনি ভালদৰে এনেদৰে গ্ৰাইণ্ড কৰি ল'লোঁ। এয়া আমাৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া আমি এই চাটনিখিনি বাউল এটাত উলিয়াই ৰাখিম। আৰু এতিয়া আমি এই দালিখিনি চাওঁ। এই দালিখিনি প্ৰায় ভালদৰে ফুলি উঠিছে, প্ৰায় সিজি গৈছে পানীত। এতিয়া এই দালিখিনি এনেদৰে বাটি এটাত উলিয়াই ল'ম আৰু মিক্সাৰ গ্ৰাইণ্ডাৰত এনেদৰে গ্ৰাইণ্ড কৰি ল'ম। ইয়াত দিম জিৰা, আৰু দিম ইয়াত পেপাৰকৰ্ণ, আৰু দিম ইয়াত সোৱাদ অনুসৰি নিমখ, আৰু দিম নহৰু। এতিয়া এইখিনি আমি ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। এইখিনি বহুত বেছি মিহি হৈ যোৱাকৈ গ্ৰাইণ্ড নকৰোঁ, অকণমান মোটা কৰি ৰাখি গ্ৰাইণ্ড কৰিম। এইখিনি আপোনালোকে ভালকৈ গ্ৰাইণ্ড কৰি লওক। এতিয়া আমি ইয়াত দি ল'ম 1 টিস্পুন নিমখ, যাতে এই নিমখৰ ফ্লেভাৰটো ভিতৰলৈকে সোমাই যায়। এতিয়া দিম ইয়াত আদাৰ পেষ্ট, সৰুকৈ কাটি লোৱা জলকীয়া, আৰু দিম পিঁয়াজখিনিও আমি সৰুকৈ কাটি লৈছোঁ। আৰু দিম ইয়াত ধনিয়াৰ পাত, সৰুকৈ কাটি লৈছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া আমি ইয়াত পিঠাগুড়ি দি ল'ম। আপুনি পিঠাগুড়ি নহ'লে ইয়াত বেচনৰ গুড়িও দি ল'ব পাৰে, নহ'লে আটা দিলেও হ'ব। এতিয়া আমি হাতত এনেদৰে অকণমান তেল ঘঁহি ল'ম, যাতে এই বলবোৰ বনাওঁতে হাতত লাগি নধৰে। আপুনি এইটো যিকোনো শ্বেপত বনাব পাৰে। এতিয়া কেৰাহীত তেল গৰম হৈ গৈছে। এতিয়া ইয়াত সেই বলবোৰ আমি এনেদৰে দি যাম। চাব যাতে গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমত থাকে। বহুত বেছি হাই কৰিও নিদিব আৰু বহুত ল' কৰিও নিদিব। চাব যাতে ফ্লেমটো মিডিয়াম ফ্লেমত থাকে। এতিয়া এইখিনি ভালদৰে আমি এনেদৰে ফ্ৰাই কৰি থাকিম, আৰু এটা এটাকৈ সকলোবোৰ পকৰিয়েই ইয়াত দি যাম। এইখিনি ভালদৰে ভাজি ল'ব মিডিয়াম ফ্লেমত। এইখিনি প্ৰায় হৈ গ'ল। এতিয়া এইখিনি আপুনি এনেদৰে উলিয়াই টিচু পেপাৰত উলিয়াই ল'ব, যাতে এক্সট্ৰা তেলটো শুহি নিয়ে। এয়া চাওক, আমাৰ ক্ৰিস্পি আৰু ক্ৰাঞ্চি বুটৰ দালিৰ পকৰি ৰেডি। চাওক, এয়া ভিতৰৰ পৰা কি ধুনীয়াকৈ সিজি গৈছে, আৰু এয়া চাটনি। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে লাগিল মোক জনাওক।
মোক কমেণ্টত জনাওক আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো মোৰ লাইক কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো অলত ছিলেক্ট কৰি দিয়ক যাতে আপুনি মোৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে গতিকে আজিলৈ সামৰিছোঁ আৰু আগলৈ আহি থাকিম এনেকুৱা নতুন নতুন ভিডিঅ' গতিকে আপোনালোক মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব ধন্যবাদ